চাৰিবাৰ বদনে কৰিছিলে আই চি ইউ কিহৰ কাৰণে ছাৰ এইটো হৈছে মইতো নাজানো আগৰ মই গম নাপাওঁ এতিয়া আমি ইয়াত এটা আই চি ইউ মেনেজ কৰিছোঁ টেকনিচিয়ানবিলাক আমি যোগাৰ কৰোঁতে সময়বিলাকে আৰু আমি ইকুইপমেণ্টছ যোগাৰ কৰোঁতে আমাৰ সময় লাগে তাৰপিছত এতিয়া আমি আৰু অক্সিজেন প্লাণ্ট ইয়াতে আমি অক্সিজেন যাতে প্ৰডাকশ্যন কৰিব পাৰোঁ ইয়াৰে এটা প্লাণ্ট আছে এই প্লাণ্টটো কেনেকৈ আমি ৰিন'ভেশ্যন কৰিব পাৰোঁ সেইটো চাবলৈও আহিছোঁ আগৰ দিনৰ কথাটো মই নকওঁ কিয় হোৱা নাই কিন্তু মই আজি এইটো এক্টিভ কৰিব পাৰিছোঁ আমাৰ ইয়াৰ ছুপাৰিণ্টেণ্ডেণ্ট জইণ্ট ডিৰেক্টৰ আৰু ইয়াতে আমাৰ মেনেজাৰিয়েল যিমান ষ্টাফ আছে ষ্টাফসকলে মোক দৃষ্টিগোচৰ আকৰ্ষণ কৰিছে মই কৰি দিছোঁ ছাৰ আপোনালোকৰ চৰকাৰৰ দিনত ইয়াত মিটিং চলে কমিটি গঠন কৰি এইটো মেনেজমেণ্ট ৱাৰ্কাৰ হয় যিটো আমাৰ হস্পিটেল মেনেজমেণ্ট এই মেনেজমেণ্টৰ জৰিয়তে আমি কাম কৰিবৰ কাৰণে কিছু ৰিমুনাৰেশ্যন দি পেলাই কাম কৰিবৰ কাৰণে মানুহে এংগেজ কৰা হয় এইটো আমাৰ চৰকাৰৰ লগত কথা নাথাকে মেনেজমেণ্টেই কৰে আৰু তেওঁলোকৰ ইয়াত কাম কৰি এক্সপিৰিয়েঞ্চ হ'ব এক্সপিৰিয়েঞ্চ হোৱাৰ লগে লগে তেওঁলোকৰ ইণ্টাৰভিউ বহিবলৈ এটা কোৱালিফাইড হয় তো ইণ্টাৰভিউ পঢ়িলে ছিলেকশ্যন হোৱাত সহজ হয় ইয়াৰ কাৰণে ভালকৈ কাম কৰি যদি ইণ্টাৰভিউত বহিবলৈ যায় তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ ল'ৰা ছোৱালী চাকৰি ফাৰ্ষ্ট হ'ব ইণ্টাৰভিউ ফাৰ্ষ্ট হ'ব আৰু এটা বহিব লাগে ইণ্টাৰভিউ আৰু এটা সমস্যা কোৱাৰ্টাৰ আমি দিব পৰা নাই অকল ছুইপাৰৰ নহয় ইয়াত ডক্টৰবিলাকৰো এভেইলেবল কোৱাৰ্টাৰ আমি দিব পৰা নাই আৰু ষ্টাফৰ যিটো আমাৰ লাগে নাৰ্ছবিলাকৰো কিছু আৰু কোৱাৰ্টাৰ ৰিকুৱাৰমেণ্ট আছে সেইখিনি আমি সম্পূৰ্ণ কৰিব পৰা নাই চাব আমি এতিয়া যিমান প্ৰয়োজন ইমান কৰিব নোৱাৰিলেও 90% আমাৰ ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈ পেলাই আমি কাম কৰি আছোঁ ডক্টৰৰ অলপ অভাৱ হৈ আছে কিছুমান ডিপাৰ্টমেণ্টত ডক্টৰৰ বহুত অভাৱ ডক্টৰৰ বহুত অভাৱ আৰু সেই ডক্টৰৰ অভাৱটো মিট কৰিবৰ কাৰণে আমি বিভিন্ন অৰ্গেনাইজেশ্যনবিলাকৰ লগত বা আমাৰ ছ'চাইটিবিলাকৰ লগত আমি কথা পাতোঁ যাতে ইয়াত ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা যায় এইবিলাকক আমি আলোচনা চলাই আছোঁ প্ৰমোদবোৰ চৰকাৰজন কেনেধৰণৰ শিক্ষা হ'ব এইটোতো ইলেকশ্যনে প্ৰমাণ দিছে না এইটো আমি আৰু কিয় ক'ব লাগে ইলেকশ্যনত ভাল কাম কৰা মানুহ মাত্ৰ 7জন জিকে দিয়ে 7জন জিকা মানে 40 জনৰ ভিতৰত 7জন জিকা মানে ভাল কাম কৰা তেওঁলোকৰ নিচিনা আৰু ছুইজাৰলেণ্ড BTCৰ ছুইজাৰলেণ্ড পালে BTC বাকী ৰাইজে এতিয়া ছুইজাৰলেণ্ডত ইলেকশ্যন হ'ল এই ছুইজাৰলেণ্ডত ইলেকশ্যনত তেওঁলোকে হাৰিলে আৰু এইটো আমাৰ দল ৰাইজৰহে কথা এইটো হয়নে নহয় বিধানসভা ইলেকশ্যনত